নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল আপলোড মাষ্টাৰ আৰ কে আছামলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোক সকলোৱে গম পাইছে যে যোৱাকালিৰ পৰা যি হায়াৰ ছেকেণ্ডেৰী আচলতে এডমিশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈছে। হায়াৰ ছেকেণ্ডেৰী এইচএছ ফাৰ্ষ্ট ইয়েৰ এডমিশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈছে দৰ্পণ পৰ্টেলৰ জৰিয়তে। আচলতে আজিৰ ভিডিঅ'টোত মোৰ টেকন'লজিৰ সঠিক ব্যৱহাৰ কৰি আচলতে মই কেনেধৰণে আচলতে বিফল হ'লোঁ তাক মই আপোনালোকক সেই ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণ ভিডিঅ'টো চাব। ইতিমধ্যে আপোনালোকে দেখিছে মই দৰ্পণৰ যি অফিচিয়েল ৱেবছাইট বা দৰ্পণৰ যি পৰ্টেলৰ ৱেবছাইট আছে সেই ৱেবছাইটত মই ক্লিক কৰাৰ লগতে এনেকুৱা এটা ইণ্টাৰফেচ ইয়াত দেখা পোৱা গৈছে। আপোনালোকে নিশ্চয় ইয়াত দেখিছে কণ্টিনিউ এজ ষ্টুডেণ্ট আৰু কণ্টিনিউ এজ ইনষ্টিটিউট। আমি যিহেতু ষ্টুডেণ্টৰ হৈ কণ্টিনিউ কৰিব লাগিব। যোৱাকালি এনেকুৱা এটা মই এডমিশ্যন ল'ব বিচাৰিছিলোঁ, কিন্তু সেই এডমিশ্যনটো ল'ব নোৱাৰিলোঁ, বিফল হ'লোঁ। এইটো কাৰণেই বিফল হ'লোঁ যে টেকন'লজিৰ সঠিক ব্যৱহাৰ কৰি কম সময়ৰ ভিতৰত কৰিবলৈ যোৱাৰ কাৰণে বা মোৰ যিটো ইণ্টাৰনেট ডাটা আছে সেই ডাটাটো ইকনমিকেলি ইউজ কৰাৰ কাৰণে মই আচলতে বিফল হ'লোঁ। মই কণ্টিনিউ এজ এ ষ্টুডেণ্ট কৰিম আৰু সেই যিগৰাকী কেণ্ডিডেট আচলতে কালি মোৰ ওচৰত ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তেখেতৰ যি ইউজাৰ আই ডি বা তেখেতৰ আই ডিতে মই বস্তুটো আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখাম। সম্পূৰ্ণ ভিডিঅ'টো চাব। আপোনালোকে দেখিছে এইটো এটা ইণ্টাৰফেচ, আচলতে এনেকুৱা এটা ইণ্টাৰফেচ আহিছে যিগৰাকী আচলতে কেণ্ডিডেটে এডমিশ্যন ইতিমধ্যে মৰগুৰিত ল'ব নোৱাৰি বেলেগ যি আচলতে ইণ্টাৰনেট কেফে বা ইণ্টাৰনেট পইণ্ট ইউজ কৰা বা কম্পিউটাৰ ইনষ্টিটিউট আছে তেনেকুৱা জেগাত ক'ৰবাত লৈ আহিছে। এপ্লিকেশ্যন ছাবমিটেড ওৱান আপুনি ইতিমধ্যে দেখিছে। সেই কেণ্ডিডেটগৰাকীয়ে এখন স্কুলত আচলতে এপ্লাই কৰি থৈছে। তাৰপিছত দেখিছে আপুনি কলেজেছ, মই আচলতে এডমিশ্যন ল'ব নোৱাৰিলোঁ এইটো কাৰণে মই ৰেজিষ্ট্ৰেশ্যন যিটো প্ৰক্ৰিয়া আছিল দৰ্পণৰ সম্পূৰ্ণ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো মই কৰিলোঁ। কৰাৰ পাছত যিটো এডমিশ্যন ল'বৰ কাৰণে যিটো হায়াৰ ছেকেণ্ডেৰী বা কলেজ সেই কেণ্ডিডেটগৰাকীয়ে বিচাৰিছিলে সেই কলেজ বা হায়াৰ ছেকেণ্ডেৰীটো মই বিচাৰি পোৱা নাছিলোঁ। সেইবাবে মই এডমিশ্যনটো ল'ব নোৱাৰিলোঁ। ক'লোঁ যে আপুনি বেলেগতে লৈ আহক। বেলেগত লৈছে বুলি তাই কৈছে যে মোৰ লগৰ ল'ৰাই বা লগৰ ছোৱালীয়ে লৈ আছে আৰু মই ইয়াত কিয় ল'ব পৰা নাই তেতিয়া প্ৰশ্ন কৰিছে। তেতিয়া মইতো নিজে কৈছোঁ যে মই নোৱাৰিম এইটো, কাৰণ মোৰ যিটো বস্তু ইয়াত শ্ব' কৰিব, যিখন কলেজ শ্ব' কৰিব সেই কলেজখনতহে মই এডমিশ্যন ল'ব পাৰিম আৰু তোমাৰ যিখন কলেজ তুমি পচন্দ কৰিছা সেই কলেজখন আচলতে মই ইয়াত শ্ব' কৰা নাই। কি কাৰণে কৰা নাই সম্পূৰ্ণ কথাটো ভিডিঅ'টো চাই থাকিলে আপোনালোকে বুজি পাব। এতিয়া চাওক, কলেজত মই যেতিয়া প্ৰথম অৱস্থাত কলেজত মই যেতিয়া ক্লিক কৰিছিলোঁ, কলেজত ক্লিক কৰাৰ পাছত আপুনি দেখিব ইয়াত সম্পূৰ্ণ যিবিলাক কলেজ আছে অসমৰ সেই কলেজবিলাক ইয়াত আপোনাৰ শ্ব' কৰিব। আপুনি চাওক ইয়াত বহুত কলেজ শ্ব' কৰিছে। ইয়াত আপুনি দেখিব 163 ক্ৰমিকলৈকে আছে, এইফালেও আছে, হাইট হৈ আছে আৰু এনেকৈ শ্ব' কৰিছিলে। যেতিয়া মই ভাবিলোঁ কি ইয়াততো এটা ফিল্টাৰ দিছে, ফিল্টাৰ কলেজ দিছে যে যেতিয়া মই মোৰ নিজৰ ডিষ্ট্ৰিক্টৰ কলেজবিলাক ফিল্টাৰ কৰি লওঁ। মই টেকন'লজিৰ যিটো সঠিক ব্যৱহাৰ, সময়টো কম লাগিব, তাৰপিছত যিটো আমাৰ ইণ্টাৰনেট ডাটা সেই ইণ্টাৰনেট ডাটাটো ইয়াত কম ইউজ হ'ব। মই ফিল্টাৰটো সেইবাবে ইউজ কৰিলোঁ। ফিল্টাৰটো ইউজ কৰাৰ পাছত আপুনি চাব ইয়াত এটা অপশ্যন আহিব। ফিল্টাৰটো যেতিয়া আপুনি ক্লিক কৰিব তাত এটা অপশ্যন পাব আপুনি কোনখন ডিষ্ট্ৰিক্টৰ হয়। ফিল্টাৰ কলেজ ডিষ্ট্ৰিক্টটো আপোনাক সুধিছে আপুনি কোনখন ডিষ্ট্ৰিক্টৰ হয়। আপুনি যিখন ডিষ্ট্ৰিক্টৰ, মই মাজুলীৰ হিচাপে মোৰ যিখন মাজুলী ডিষ্ট্ৰিক্ট হয়, মাজুলী ডিষ্ট্ৰিক্টটো মই ইয়াত চাৰ্চ কৰি দিলোঁ বা ইয়াত এণ্টাৰ কৰিলোঁ, চুজ কৰি দিয়াৰ পিছত মই ফিল্টাৰ যিটো চাৰ্চ কৰি ল'লোঁ আৰু ফিল্টাৰ চাৰ্চ কৰাৰ পিছত আপুনি দেখা পাব ইয়াত মাজুলীত থকা যিবিলাক হায়াৰ ছেকেণ্ডেৰী বা কলেজ আছে সেই কলেজবিলাক আপোনাৰ স্ক্ৰীণত শ্ব' হ'ব। ইয়াত আপুনি চাব আউনীআটী বিষ্ণুদেৱ হাইস্কুল ওলাইছে, ভকতিদুৱাৰ হাইস্কুল ওলাইছে, কেশৱৰাম বৰা হায়াৰ ছেকেণ্ডেৰী স্কুল ওলাইছে। তাৰপিছত দেখিছে আপুনি লুইতপৰীয়া জুনিয়ৰ কলেজ ওলাইছে, মধ্য মাজুলী পাৰিজাত হায়াৰ ছেকেণ্ডেৰী স্কুল ওলাইছে, মেট্ৰিক্স একাডেমী যিখন আমি আইলেণ্ড একাডেমী আমাৰ কমলাবাৰী স্থিত আছে সেইখন ওলাইছে, ৰঙাচাহী হায়াৰ ছেকেণ্ডেৰী কলেজ ওলাইছে, ৰতনপুৰ হায়াৰ ছেকেণ্ডেৰী কলেজ ওলাইছে, স্কুল ওলাইছে। আপুনি চাব শংকৰদেৱ ছিনিয়ৰ একাডেমী ওলাইছে, শংকৰদেৱ ছিনিয়ৰ একাডেমী দুটা জেগাত দেখাইছে। তাৰপিছত শ্ৰীৰাম এইচএছ স্কুল ওলাইছে, উত্তৰ পূব মাজুলী ট্ৰাইবেল জুনিয়ৰ কলেজ ওলাইছে, উত্তৰ পূব মাজুলী ট্ৰাইবেল জুনিয়ৰ কলেজ আকৌ এনেকৈ ধৰণে শ্ব' কৰিছে। ইয়াত আপুনি তললৈ চাওক কোনো ধৰণৰ আপোনাৰ ক্ৰমিক নম্বৰ নাই যে আৰু এটা পেজ নাই, সম্পূৰ্ণ মাজুলীত থকা কলেজ গোটেইখন ইয়াত ওলাইছে। যেতিয়া কেণ্ডিডেটগৰাকীয়ে কৈছে মইতো ৰাওনাপাৰ হায়াৰ ছেকেণ্ডেৰী বা মেৰাগড় হায়াৰ ছেকেণ্ডেৰী চিলেক্ট কৰিব বিচাৰিছিলে বা মাজুলী কলেজ চিলেক্ট কৰিব বিচাৰিছিলে, কিন্তু মাজুলী কলেজ বা ৰাওনাপাৰ হায়াৰ ছেকেণ্ডেৰী বা মেৰাগড়
হায়াৰ ছেকেণ্ডেৰী ইয়াত ওলোৱা নাই আৰু মেৰাগাঁৱৰ হায়াৰ ছেকেণ্ডেৰী স্কুল ওলোৱা নাই বাবে মই ক'লোঁ যে মইতো ইয়াত স্ক্ৰীণত যিকেইটা শ্ব' কৰিব মাজুলী কলেজ হিচাপে সেই শ্ব' কৰাকেইটাতহে মই এপ্লাই কৰিব পাৰিম আৰু তোমাৰ যিটো মাজুলী কলেজ বা ৰাওনাপাৰ হায়াৰ ছেকেণ্ডেৰী ইয়াত ওলোৱা নাই সেইবাবে মই নোৱাৰিম, তেনেকৈ নোৱাৰিম বুলি ক'লোঁ। কিন্তু মই নোৱাৰিম বুলি কোৱাৰ পাছত সেই কেণ্ডিডেটগৰাকীয়ে বেলেগত গৈ ৰাওনাপাৰ যিটো হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন লৈছে বা ৰাওনাপাৰ মেৰাগাঁৱৰ হায়াৰ ছেকেণ্ডেৰী ছিলেক্ট কৰি তেনেধৰণে 3খন বা 4খন কলেজ চুজ কৰি পেলাই তেওঁ এডমিশ্যনটো লৈছে। তাৰপিছত মই এতিয়া ভিডিঅ'টো বনোৱাৰ মূল কাৰণ এইটোৱেই যে মাজুলী ডিষ্ট্ৰিক্ট হিচাপে ধৰি লওক মই মাজুলী মানুহ হিচাপে মই ইয়াত সঠিক ব্যৱহাৰটো ফিল্টাৰটো ইউজ কৰিম। মাজুলী যি কলেজ আছে, মাজুলী যি ডিষ্ট্ৰিক্ট আছে তাত চুজ কৰিলোঁ। তাত চুজ কৰাৰ পাছত কিয় মাজুলীৰ সেই যিখন আমাৰ আচলতে অতি গুৰুত্বপূৰ্ণ হায়াৰ ছেকেণ্ডেৰী বা কলেজ যিখনত আচলতে আমাৰ ষ্টুডেণ্টবিলাকে সাধাৰণতে বেছিকৈ এডমিশ্যন ল'ব বিচাৰে, য'ত যিখন কলেজত পঢ়াৰ এটা সপোন থাকে, মাজুলীৰ ষ্টুডেণ্ট হিচাপে মাজুলীত পঢ়া যিসকল ষ্টুডেণ্ট আছে তেওঁলোকৰ পঢ়াৰ যিটো সপোন থাকে মাজুলীত থাকে, মাজুলী কলেজত থাকে, মাজুলী হায়াৰ ছেকেণ্ডেৰী স্কুল ৰাওনাপাৰত থাকে, মাজুলী হায়াৰ ছেকেণ্ডেৰী স্কুল মেৰাগাঁৱত সাধাৰণতে থাকে আমাৰ এই অঞ্চলৰ বা মাজুলীৰ ল'ৰা ছোৱালী বা ষ্টুডেণ্টবিলাকৰ। কিন্তু মাজুলী ছিলেক্ট কৰাৰ পাছত দুৰ্ভাগ্যবশতঃ মাজুলী ডিষ্ট্ৰিক্টত সেই মাজুলীৰ যিখন ফেমাছ বা মাজুলীৰ যিখন উন্নত পৰ্যায়ৰ কলেজ বা হায়াৰ ছেকেণ্ডেৰী সেইখন ইয়াত আমাৰ শ্ব' নকৰে। এইটো আচলতে দুৰ্ভাগ্য কাৰ কাৰণে হৈছে নাজানিম। মাজুলীৰ ডিষ্ট্ৰিক্ট হিচাপে মাজুলীৰ যিকেইখন পপুলাৰ স্কুল বা হায়াৰ ছেকেণ্ডেৰী বা কলেজ সেই কলেজখন ইয়াত শ্ব' কৰাব লাগে আৰু কি কাৰণে কৰা নাই সেই তাক লৈ আমি বহুত দুখিত। কাৰণ মই যোৱাকালি সেই কেণ্ডিডেটগৰাকীৰ এডমিশ্যন ল'ব নোৱাৰিলোঁ, তাৰ বাবেও মই লাজ পাইছোঁ। এইটো কাৰণে লাজ পাইছোঁ যে মই কেণ্ডিডেটগৰাকীক লৈ দিম বুলি কোৱাৰ পাছতো এডমিশ্যন ল'ব নোৱাৰিলোঁ, কাৰণ মই টেকন'লজিৰ সঠিক ব্যৱহাৰটো কৰিছিলোঁ। কাৰণ ফিল্টাৰ কলেজ যিটো ইয়াত পৰ্টেলত দিয়া আছে সেই ফিল্টাৰ কলেজ অপশ্যনটো মই ইউজ কৰিছিলোঁ আৰু ইয়াত ডিষ্ট্ৰিক্ট চুজ কৰিছিলোঁ। মই মাজুলীৰ বাসিন্দা হিচাপে মাজুলী ডিষ্ট্ৰিক্টটো ছিলেকশ্যন কৰি পেলাই ফিল্টাৰ যেতিয়া কৰিছিলোঁ তাত মাজুলীৰ যিখন ফেমাছ কলেজ, মাজুলীৰ যিখন ফেমাছ হায়াৰ ছেকেণ্ডেৰী স্কুল সেই হায়াৰ ছেকেণ্ডেৰী স্কুলখন দেখা দিয়া নাছিল বা শ্ব' কৰা নাছিল, সেইবাবে মই ল'ব নোৱাৰিছিলোঁ। আৰু সেই মাজুলীৰ হায়াৰ ছেকেণ্ডেৰী বা মেৰাগাঁৱৰ বা মাজুলীৰ কলেজ আচলতে যোৰহাট ডিষ্ট্ৰিক্ট, যি যোৰহাট ডিষ্ট্ৰিক্ট আছে আপুনি যোৰহাট ডিষ্ট্ৰিক্ট চুজ কৰে সেই যোৰহাট ডিষ্ট্ৰিক্টত সেই মাজুলী কলেজ বা মাজুলীৰ ৰাওনাপাৰ হায়াৰ ছেকেণ্ডেৰী বা মাজুলীৰ মেৰাগাঁৱৰ হায়াৰ ছেকেণ্ডেৰী তাত আপুনি শ্ব' পাব। সেইটো আচলতে দুৰ্ভাগ্য। মাজুলীৰ আমি যুৱক হিচাপে বৰ্তমান যুগটো এটা টেকন'লজিৰ যুগ। এই টেকন'লজিৰ যুগতো টেকন'লজিৰ সঠিক ব্যৱহাৰ কৰিও আমি কিয় আমাৰ মাজুলীৰ যিকেইখন ফেমাছ বা উন্নত পৰ্যায়ৰ স্কুল য'ত এজন ষ্টুডেণ্টৰ পঢ়াৰ সপোন থাকে সেই স্কুলকেইখন কিয় আমি মাজুলী ডিষ্ট্ৰিক্টত ফিল্টাৰ শ্ব' কৰিলে বা চাৰ্চ কৰিলে নাপাওঁ। ভিডিঅ'টো আজিলৈ ইমানে আছিল। সম্পূৰ্ণ ভিডিঅ'টো যদি চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব।